নমস্কাৰ বন্ধু বান্ধৱীসকল এছএন মাজুলী ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছামৰ 188টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ খালী হৈছে। কি পদ খালী হৈছে আৰু সেই পদবোৰত কেনেকুৱা ধৰণে আপোনালোকে আবেদন কৰিব সেই সম্পূৰ্ণ পদ্ধতিটো এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই পদবিলাকত আবেদন কৰিব পাৰে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ যিকেইটা পদ খালী হৈছে সেই পদকেইটাত আপোনালোকে 2020 চনৰ মে' মাহৰ 30 তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। ইয়াৰ পাছত কোনো ব্যক্তি আবেদন কৰিব নোৱাৰে। আৰু পদকেইটা হ'ল ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, 4th গ্ৰেডৰ পোষ্ট আছে, ঠিক তেনেকৈ এটেণ্ডেণ্ট, লেবৰেটৰী এটেণ্ডেণ্ট বা আদাৰ কিছুমান পোষ্ট আছে। আৰু এই গোটেইখিনি পদ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ বাবে। ইয়াৰে প্ৰথম পদটো হ'ল ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল আৰু ইয়াৰ পদৰ সংখ্যা 71টা। 2 নম্বৰ পদটো হ'ল গ্ৰেড 4ৰ হয় আৰু পদৰ সংখ্যা 4টা। ঠিক তেনেকৈ 3 নম্বৰটো এটেণ্ডেণ্ট আৰু ইয়াৰে পদৰ সংখ্যা 10টা। 4 নম্বৰটো হ'ল লেবৰেটৰী এটেণ্ডেণ্ট আৰু ইয়াৰ পদৰ সংখ্যা হ'ল 30টা। ঠিক তেনেকৈ 5 নম্বৰটো হ'ল পিয়ন আৰু ইয়াৰ পদৰ সংখ্যা 6টা। ঠিক লগতে 6 নম্বৰত আছে ডাফতাৰ, ইয়াৰ পদৰ সংখ্যা 4টা আৰু ঠিক 7 নম্বৰটো হ'ল ষ্ট্ৰীট বিয়েৰাৰ আৰু ইয়াৰ পদৰ সংখ্যা 8টা। 8 নম্বৰ পদটো হ'ল চুইপাৰ আৰু ইয়াৰে পদৰ সংখ্যা হ'ল 15টা। ঠিক তেনেকৈ 9 নম্বৰটো ৰিচেপশ্যন হল এটেণ্ডেণ্ট আৰু ইয়াৰে পদৰ সংখ্যা 4টা। 10 নম্বৰটো কুকৰ, ইয়াৰ পদৰ সংখ্যা 4টা আৰু লগতে 11 নম্বৰটো হ'ল এনিমেল এটেণ্ডেণ্ট আৰু ইয়াৰ পদৰ সংখ্যা 2টা। ঠিক তেনেকৈ 12 নম্বৰটো হ'ল ধুবি ৱাচমেন বা ৱমেন, ইয়াৰ পদৰ সংখ্যা হ'ল 12টা। লগতে 13 নম্বৰটো হ'ল পেকাৰ আৰু ইয়াৰে পেকাৰৰ পদৰ সংখ্যা 12টা। ঠিক তেনেকৈ 14 নম্বৰটো ৱৰ্কশ্বপ ৱৰ্কাৰ আৰু তাৰ পদৰ সংখ্যা 6টা। উপৰোক্ত সকলো পদত আবেদন কৰিবৰ বাবে আপোনালোকৰ শিক্ষাগত অৰ্হতা হ'ব লাগিব 8 পাছ। আপোনালোকে 8ম শ্ৰেণীৰ উত্তীৰ্ণ হ'লে উক্ত পদকেইটাত আবেদন কৰিব পাৰিব আৰু লগতে পদকেইটাৰ দৰমহা হ'ব 12,000 পৰা 52,000লৈ আৰু লগত গ্ৰেড পে থাকিব 3,900 টকা। পদকেইটাত আবেদন কৰিবৰ বাবে 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰৰ ব্যক্তিসকলে আবেদন কৰিব পাৰিব আৰু সেই পদকেইটাত আবেদন কৰিবৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। উপৰোক্ত পদকেইটা অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব লাগিব আৰু আবেদন কৰিবৰ বাবে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ যিটো ৱেবছাইট www.dme.assam.gov.in সেই ৱেবছাইটটোত গৈ পেলাই 15 মে' 2020ৰ পৰা অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অনলাইন প্ৰক্ৰিয়া শেষ হ'ব 30 মে' 2020 তাৰিখে। আপোনালোকে 15 মে'ৰ পৰা 30 মে'ৰ ভিতৰত অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব লাগিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব।